নমস্কাৰ, মই ৰিমজিম শইকীয়া। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো ভামৰী। ভামৰী হৈছে প্ৰাণায়ামৰ এটা প্ৰকাৰ। এই অভ্যাস অতি সহজ আৰু উপকাৰী। এই অভ্যাস স্বস্তিকাসন বা বজ্ৰাসনত বহি কৰা হয়। এই অভ্যাস কৰোঁতে মেৰুদণ্ড পোন কৰি বহিব আৰু চকু বন্ধ কৰি ৰাখিব। এটা কথা মন কৰিব যে এই অভ্যাস কৰোঁতে দাঁত কামুৰি ৰাখিব নালাগে, জিভা তালুত লগাই ৰাখিব নালাগে। শৰীৰ সম্পূৰ্ণ ঢিলা ৰাখিব লাগে। ভামৰী কৰিবলৈ প্ৰথমে দুয়ো হাতৰ তৰ্জনী আঙুলিৰে দুয়ো কাণৰ পিন্ধা ভালদৰে বন্ধ কৰি দীঘল উশাহ ল'ব লাগে আৰু উশাহ এৰাৰ সময়ত ভোমোৰাৰ গুণগুণনিৰ দৰে শব্দ কৰি নিশ্বাস এৰিব লাগে। এতিয়া শুনক ইয়াৰ উপকাৰিতা। উচ্চ ৰক্তচাপ, মূৰৰ বিষ, বিস্মৃতি আদি দূৰ হয়।